हेलो एभ्रिवान स्वागतम जनाइछु मोर चेनेলৰ অন্য এটি ভিডিঅ'লৈ। আজি এনেকৈ ষ্টাৰ্ট কৰিব লগা হৈছে আৰু এফালে মই এতিয়া পটাপট ৰাতিপুৱা কামখিনি কৰি লৈছোঁ। এফালে ৰুহিৰ ড্ৰয়িঙৰ নহয় সত্ৰীয়া ক্লাছ আছে, সত্ৰীয়া ডান্সৰ ক্লাছ আছে, গতিকে মই ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। কিন্তু মই পটাপট এই ৰাতিয়ে কাপোৰখিনি ধুই থোৱা আছিলে, ড্ৰাই কৰি থোৱা আছিলে। অকণমান বতৰটো ভাল হোৱা দেখিছোঁ, গতিকে কাপোৰখিনি মই ৰ'দত দি দিছোঁগৈ। এতিয়া ঘৰ দুৱাৰবোৰ সাৰি মচি লওঁ মানে, তাৰপিছত ৰুহিক উঠাম আৰু তাৰপৰা ড্ৰয়িঙৰ ক্লাছ যাব লাগিব। পটাপট সাৰি আছোঁ আৰু এইফালে এখেত উঠাই নাই, শুই আছে। ৰাতিপুৱা কামখিনি কৰোঁতে মানে টাইমবোৰ যায়গৈ, পটককৈ যায়গৈ। এতিয়া মই ভাবিছোঁ পটাপট ভাত দাইল ভাজিকেইটা বনাই থৈ যাওঁ, কাৰণ এইফালে এতিয়া দাংবডি ভাজিটো বনাইছোঁ ৰুটিৰ কাৰণে, আৰু দাইলটো মই তেল মাৰিয়ে পটাপট বনাই দিছোঁ, কাৰণ এফালে যদি বইল কৰি লওঁ আকৌ তেল মাৰিবলৈ বহুত টাইম লাগি যাব। ওচৰতে এখন মেলা হৈছে, ৰুহিক এফালে স্কুললৈ ড্ৰয়িঙৰ ডান্সৰ ক্লাছত আনোতে লগৰ গোটেইখিনিয়ে ক'লে যে ব'লা মেলাৰ পৰা চাই আহোঁ। তাহাঁতি আইচক্ৰীম চাইচক্ৰীম খাইছে আৰু গোটেইখিনি এনেকৈ ফটো চটো মাৰি মেলি আৰু অকণমান এনজয় কৰিলোঁ। হৈছে সন্ধিয়া 5টা বাজিছে। আমি আহি পালোঁ স্কুলৰ পৰা। ডান্সৰ স্কুল থাকে দেওবাৰে ৰাতিপুৱা, সত্ৰীয়া থাকে, তাৰপিছত আকৌ 1:30 বজাৰ পৰা মডাৰ্ণ থাকে, গতিকে ভিডিঅ'বোৰ ভালকৈ কৰিবলৈ হোৱা নাই। আৰু এইফালে এতিয়া ৰুহিক লৈ মেলাত সোমালোঁ। মেলা মানে কি, মই ভালকৈ ভিডিঅ' কৰিবলৈ নাই পৰা আৰু ইমান ধূলি হৈছে, গোটেই একদম লেতেৰা হৈ আছে। এতিয়া গা চা ধুম, ফ্ৰেছ হ'ম মানে, তাৰপিছত এতিয়া মেলাত গ'লোঁ। তাই আইচক্ৰীম এটা খালে, বেলেগ আৰু একো কিনা নাই, মাত্ৰ চুৰ্ণি এখন কিনিলোঁ। এইখন মোক খুব ভাল লাগিলে। এনেকুৱা চুৰ্ণি এখন মানে কি মই বিচাৰি আছিলোঁ দেই। এইখন চুৰ্ণিখন মানে ইমান পচন্দ হ'ল চুৰ্ণিখন, তাৰপৰা লৈ আহিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। এইখন ইমান ভাল লাগিলে মোৰ দুপট্টাখন, আৰু এবাৰ যিটোত মানে বিহু বুলি লৈছোঁ আৰু সেইটোত মানে এইখন মই চুৰ্ণি এখন লৈছিলোঁ সেইদিনা, কিন্তু চুৰ্ণিখন মোৰ ইমান মানে মই ভাল লগা নাই। এইখন লৈছিলোঁ সেইদিনা, কিন্তু ইমান ভাল নালাগিলে। আজি আকৌ এখন মিলাই লৈ পাই গ'লোঁ, গতিকে এইখন মোৰ খুব ভাল লাগিছে, একদম মানে বহুত বেছি পচন্দ লাগিছে। আৰু কালাৰটো চাওক না কিমান ধুনীয়া লাগিছে। আৰু বিহুত মানে কেনেকৈ কি সৰু সুৰাকৈ নিয়মটো কৰিছোঁ আৰু ইমান বিহু তেনেকৈ কাপোৰ কানি লোৱা নাই আৰু পিঠাৰো খুব চাগে কমকৈ নিয়মটো কৰিম। যোৰহাট যাম আৰু মাহঁতৰ তাত, গতিকে সেয়াই আৰু এতিয়া কাম আছে বহুতখিনি। কামখিনি কৰি লওঁ, কৰি মেলি ফ্ৰেছ হওঁ, তাৰপিছত আকৌ লগ পাই। অথনিৰ পৰা ভিডিঅ'টো কৰিবলৈ হোৱা নাই। আৰু এইফালে এতিয়া ৰুহি গোটেই স্কুলৰ কিতাপখিনি উলিয়াই লৈছোঁ। এইফালে মানুহজনে অফিচৰ কিবা কাম কৰি আছে বহিলে, ময়ো ওচৰতে বহিলৈ স্কুলৰ কিতাপ উলিয়াই লৈছোঁ। গতিকে কাইলৈ পৰা স্কুল খোলা আছে। মই গোটেই কিতাপখিনিত আৰু তাইৰ ভাগৰ কপিখিনিত মই কি কৰিছোঁ, লেবেল লগাই দিছোঁ। কভাৰ নলগালেও হ'ব, স্কুলৰ যিহেতু এইটো আছেই, কভাৰ লগোৱাই আছে, সেইটো কাৰণে কভাৰ নাই লগোৱা, আৰু ওপৰত নামটো লিখি দিব পৰাকৈ লেবেলটো লগাই দিছোঁ। আৰু ইমান ছাবজেক্ট এইবাৰ যে এটা ছাবজেক্ট বেছিয়ে বাঢ়ি গৈছে, মানে ক্লাছ 3ত এটা বেছি বাঢ়ি গ'ল ছাবজেক্ট। আৰু এইফালে মই দুটামান নাৰিকল আনি থৈছিলোঁ, ভাবিছোঁ বিহু বুলি সৰু সুৰা নিয়মটো নকৰিলেও নহ'ব। এইফালে আৰু নাৰিকল দুটামান আনি থৈছোঁ লাডু বনাম বুলি, আৰু এনেই সৰুকৈ নিয়ম কৰিম বুলি ভাবিছোঁ, আৰু নিয়মটো নকৰিলেও নহয়, গতিকে নিয়মটো কৰিম। আৰু এইফালে টেমাখিনি ধুই দিলোঁ, মানে বিহু বুলি আৰু চব চাফ চিকুণ কৰিছোঁ ন। পিঠা পনা ভৰাব লাগিব, বেছি পিঠা নবনাওঁ আৰু সেয়া অলপ অলপ বনাম। এতিয়া উলিয়াই ল'লোঁ আমাৰ খানা ৰাতি। এইফালে ভাত খাব, লেগ পিচ খাব মন গ'ল, আৰু এইফালে এনেই চিম্পুলকৈ বনাই দিছোঁ, আৰু মই ৰুটি এখন খাম। তাৰপিছত ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে শেষ কৰিম বুলি, একো বেছি দীঘল কৰা নাই ভিডিঅ'টো। আমি খাই বৈ লওঁ, এইফালে আৰু তলতে বহি খাই ভাল লাগে, গৰমো পৰিছে অলপ অলপ, আৰু মোৰ কামো বহুত আছে। ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি। ৰুহিও এইফালে খেলি আছে। তাৰপিছত সেয়াই আৰু ভিডিঅ'টো আজি যদি চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট এটা কৰিব। পুনৰ লগ পাম আনটি নতুন ভিডিঅ'ৰ সৈতে। এইটো ৰুহিয়ে কিবা খেলনা এটা দেখাই আছে, তাই ক'লে ভিডিঅ'টো কৰি দিয়া বুলি। বাই বাই, পুনৰ লগ